हेलो एवरीवन की खबर सकलोए आशा करो सकलो भाले आछे मैं भिडिओ দিব পৰা নাছিলো তাৰ বাবে সৰি এটা প্ৰবলেম হৈ আছিল এনিৱেজ সকলোৱে খবৰ পাইছে যে এইচএস আৰু মেট্ৰিকৰ পৰীক্ষা কেনসেল হৈছে যেহেতু বহুত ভাল খবৰ এটো সিচুৱেচনত এক্সাম দিয়াটো পসিবল নহয় এতিয়া এটা কথা আহি পৰিছে এক্সামৰ মাৰ্কস কেনেকৈ দিয়া হ'ব ৰিজাল্ট কেতিয়া দিব আৰু কি হ'ব এতিয়া সব কথা ভিডিওটোত কম সো ভিডিওটো হেকলৈকে চাই থাকক First of all, big thanks to Mamta Sharma ma'am, Abhishek sir, Sajin da, Abhayav da, Anubhav Srivastava ma'am, Anurag Tyagi sir, each and every person, তেওঁলোকে বহুত কষ্ট কৰিলে এক্সাম কেনসেলৰ বাবে সো বহুত থ্যাঙ্কস সকলোলৈকে অনেষ্টলি ময়ো আজি বহুত হ্যাপি এক্সাম কেনসেলৰ খবৰটো পাই যিমান কষ্ট কৰিছিলে তেওঁলোকে আজি তাৰ ৰিজাল্ট পালে আৰু পৰকি মিটিংত ফাৰ্ষ্টত এইচএস আৰু এইচএসএলসি কেনসেল কৰা হ'ব যেহেতু স্বাস্থ্য বিভাগে কৈছিলে যে এতিয়া পৰীক্ষা পাতিবলৈ গ্ৰীন সিগনেল নিদিয়ে কাৰণ বহুতো মানুহ বহুতো ষ্টুডেন্ট কোভিডত আক্ৰান্ত হৈছে আৰু তাৰ পাছতো যদি শিক্ষা বিভাগে এক্সাম পাতে তাত স্বাস্থ্য বিভাগে ৰিস্ক নলয় বুলি জনাইছে গতিকে এক্সাম কেনসেল কৰিলে তাৰ পাছত তেওঁলোকে জনাইছে যে ষ্টুডেন্টছ সকলক মাৰ্কছবোৰ কেনেকৈ ডিস্ট্ৰিবিউট কৰা হ'ব তেওঁলোকে দুখন কমিটি গঠন কৰিছে এখন এইচএছৰ বাবে আৰু এখন এইচএসএলসিৰ বাবে তাত ষ্টুডেন্টছ বহুতো ব্যক্তি এডুকেশ্যন বিভাগৰ লগত জড়িত হৈ থকা সবৰে পৰা পৰামৰ্শ ল'ব আৰু বোৰ্ডক তেওঁলোকে প্ৰতিবেদনখন দিব আৰু অহা এক সপ্তাহৰ ভিতৰত জনাব যে কেনেকৈ মাৰ্কছবোৰ দিয়া হ'ব তাৰ পাছতে 31 জুলাইত ৰিজাল্ট দিয়া হ'ব আৰু এটা কথা জনাই দিওঁ যে মিটিঙত সকলোৱে মতামত দিছে যে ক্লাছ 10ৰ ক্ষেত্ৰত ক্লাছ 9ৰ মাৰ্কছ ইনক্লুড কৰি পাছ কৰাই দিব লাগে আৰু এইচএছৰ ক্ষেত্ৰত মেট্ৰিকৰ মাৰ্কছ ক্লাছ 11ৰ প্ৰেক্টিকেল সায়েন্সৰ ষ্ট্ৰীমৰ বাবে বা ইউনিট টেষ্টৰ বিলাকৰ মাৰ্কছ ইনক্লুড কৰি পাছ কৰাই দিব লাগে নাজানো কি হয় আৰু 7 দিনৰ পাছতহে গম পাম আৰু কি হয় যেন হক কোনো টেনচন ল'ব নালাগে এক্সাম কেনসেল হ'লে মাৰ্কছ দি থাকক কেনেকৈ দিয়ে আৰু কিছুমান ষ্টুডেন্টছে কৈছে যে ফেল কৰাব নেকি ফেল কৰাটো কাকো নকৰাই মোৰ মতে সবকে পাছ কৰাই দিব আৰু কলেজৰ এডমিশনে হওক বা নীট জেডব্লিউ চিডব্লিউ এক্সামৰ বোৰতে হওক কাট অফ মাৰ্কছবোৰ নাথাকিব সবে এক্সাম দিব পাৰিব আৰু সবতে চাগে এন্ট্ৰেন্স এক্সাম হ'ব যদি ভিডিওটো চাই ভাল পালে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব লগতে ভিডিওটো লাইক এণ্ড শ্বেয়াৰ কৰি দিব আৰু ভিডিওটো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ